Hello everyone, মায়াবিনী টকছলৈ সকলোকে স্বাগতম জনালো। আজি মই আৰু ৰাজীৱে অলপ কথা পাতিম গুৱাহাটীত যে ঘূৰি ফুৰে চুটি চুটি স্কাৰ্ট পিন্ধি আৰু কম সময়তে পইচা ঘটি দিয়ে। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, ফুল ভিডিঅ' চাওক। আমাৰ এটা কথা অলপ কনফিউজন যে বাহিৰৰ পৰা আহি গুৱাহাটীত যিবিলাক ছোৱালী থাকে পঢ়িবলৈ হওক বা কাম কৰিবই হওক, তো সিহঁতে মেনেজ কেনেকুৱা কৰে ইমান দামী দামী আইফোন লৈ? আইফোনটো লৈ আৰু প্লাছ ক'ব গ'লে কম সময়ত 2 BHK 1 BHK ৰুম ৰেণ্ট, য'ত কি কিছুমান বাহিৰৰ পৰা পঢ়িব যায়। কিন্তু তুমি গমে পাই মেক্সিমাম তো গুৱাহাটীত ধৰ বাহিৰৰ পৰা ষ্টুডেণ্ট যায় পঢ়িবৰ কাৰণে। কম সময়ত ডেভেলপমেণ্ট হৈ যায়। এইটোৰ বিষয়ে যদি মই কওঁ, এইটো কি এটা প্ৰচেছ নেকি ইজি মানি? চেলেৰি কিমান পাব অপেনিং? বেছি বেছি 10,000 15,000 টকা পাব। আচ্ছা, পঢ়িব গৈছে ফাদাৰ মাদাৰৰ, কিছুমান ফাদাৰ মাদাৰে মাটিৰ বন্ধক দিয়ে যে মোৰ ল'ৰা বা মোৰ ছোৱালীজনী ভালকৈ পঢ়ক গুৱাহাটীত। আমাৰ নৰ্থ ইষ্টৰ ভিতৰত যদি আমাৰ নম্বৰ 1 চিটি বুলি কোৱা যায়, গুৱাহাটী বুলি কোৱা যায়। এইটো আমাৰ অসমৰ ভিতৰত হেভি চিটি, গুৱাহাটী চিটি। চবৰে সপোন ল'ৰা ছোৱালীৰ যে মোৰ ছোৱালীজনী বা মোৰ ল'ৰাটো ভাল হওক, গুৱাহাটী যায় পঢ়িব, গুৱাহাটী যায় পঢ়িব। কিন্তু গুৱাহাটী যোৱাৰ পাছত সেই কি হয় পৰিস্থিতিটো চেঞ্জ হৈ যায়। তো পৰিস্থিতিটো মোৰতো আচৰিত লাগে কেনেকুৱা কি হয়। বেয়া নাপাব, সকলো ছোৱালীকে কোৱা নাই যিবিলাকে মানে এমাহ যোৱাৰ পাছত গুৱাহাটীতে আইফোন লৈ ঘূৰে। আৰু আমি জেনেৰেলি পাবত গ'লে আইফোনটোতো বাৰু ল'লে একচুৱেলি আমাৰ ল'ৰা মানুহৰ মিডল ক্লাছ ফেমিলিৰ 30,000 40,000 ইনকাম। এটা ছাপ'জ এক্সাম্পল, এজনী ছোৱালী একমাহৰ পিছত এটা আইফোন তুমি দেখাব পা 3 কেমেৰা 14 Pro Max 15 Pro Max। আমাৰ কেইটাই এতিয়াও মানে আমি প্ৰ'ত গৈ পোৱা নাই, সিহঁতে প্ৰ' মেক্সত। আৰু মেইন কথা মোৰ কনফিউজন লাগে কি জানা, আমি পাপ কিবা কিবি এইবিলাকত ধৰ কেতিয়াবা যাওঁ, ছোৱালীবিলাক মানে যিটো গেটআপত থাকে, যিটো মানে খৰচা কৰে, মাইণ্ড বেয়া হৈ যায়। তো ইমান পইচা পাই ক'ৰ পৰা? যদি মানে এনেকুৱা ইজি হ'লা হয়তো আমি কিয় ইয়াত কৰি আছোঁ? গুৱাহাটীতেতো আমিও কামাব পাৰিলোঁ হয়। তুমি নোৱাৰিবা। নহয়, সেইটো মোৰ কনচেপ্টটো মই বুজি নাপাওঁ। তুমি নোৱাৰিবা এইটো। আৰু যে শুন না, কি কৈছা, এই PG বিলাকৰ ভাড়া 8,000 মিনিমাম। মই গুৱাহাটীত বহুত চাইছোঁ হা, কেনেকৈ মেনেজ কৰে ডেইলি অহা যোৱা ভাড়া? আৰু কেলা মোৰতো মাইণ্ড বেয়া হৈ যায়। কিবা যদি আইডিয়া আছে ভাই ক। আইডিয়া মানে কি আৰু শুনা, সিহঁতৰ মেক্সিমাম গোটেই ছোৱালীক মই কোৱা নাই, মেক্সিমাম ধৰ আছে তেনেকুৱা বাহিৰৰ পৰা আহা। গুৱাহাটীৰ লোকেলখিনি নহয় না? লোকেলখিনি বহুত ভাল, লোকেলখিনিৰ লগত বহুত চিনাকি আছে মোৰ তেনেকুৱা। কিন্তু বাহিৰৰখিনি মেক্সিমাম যিখিনি ধৰ ফেচিলিটি গুৱাহাটীত আছে, যদি সেইখিনি ফেচিলিটি যদি সিহঁতৰ ঘৰত চোৱা, পাপাক মায়েকৰ ঘৰত গেছ নাই, চৌকাত জুই জ্বলাই আছে এতিয়াও। মই পাইছোঁ, বহুত এনেকুৱা পাইছোঁ। তেনেকুৱা মই পাইছোঁ, ফিজিকেলি পাইছোঁ। বোলে ছোৱালীজনী গুৱাহাটীত যায় কি ৰমক জমক ঘূৰি ফেঞ্চি বজাৰত কি মানে ঘূৰি কাপোৰ শ্বপিং চেণ্ট্ৰেল মল চেলফি চাব নাকি, কিন্তু ঘৰত যাই চাওঁ যে কেলা এজনী ছোৱালী এখন ঘৰে হয় না, মোক কেলা মাইণ্ড আউট হৈ যায়। তো কেলা কি হ'ব? হৈছে মোৰ লগত এনেকুৱা চিনাকি হোৱা, আমাৰ লগৰ ল'ৰাৰ গাৰ্লফ্ৰেণ্ড হয়, নাম নকৰোঁ, মেনশ্যন নকৰোঁ। ঘৰত যাই পৰিস্থিতি দেখিছোঁ, তেতিয়া ৰিয়েলাইজ হৈছে তেনেকুৱাই আৰু এইবোৰ বস্তু আজিকালিৰ দিনত মানে ইজি মানিটো বেছি হৈ আছে। কিছুমানৰ গাত লাগিব, কিন্তু সঁচা কথা। আৰু যোনে ভিডিঅ'টো চাই গম পাব, আৰু চবে মানে সকলোৱে উপলব্ধি কৰিব যে এইটো হয়। আৰু আমি দেখি আহিছোঁ, সকলোৱে দেখি আহিছে। তো ইয়াৰ ৰিজনটো মই কেনেকা মানে গম পাম যে আমিও গম পোৱা? সেইটো আমিতো ইয়াত এনেই পাপৰ বুলি আছোঁ, তাতে আমি কিবা এটা কৰিলোঁ হয় না। চবতছে বেছি এটা কথা ন'টিচ কৰিব, গুৱাহাটী চিটিত এনেকুৱা কিছুমান ড্ৰেছ পিন্ধিব ছোৱালীয়ে, মিণ্টুৱে হওক বা ময়ে হওক বা আমাক অন্য কোনো ধৰ পাব্লিকে হওক, যেতিয়া ছোৱালীজনীক চাব নহয় এবাৰ, এজনী ছোৱালী মালদাৰ ঘৰ হয়, মেক্সিমাম এটা পাৰ্চেণ্টেজ কৈছোঁ, সিহঁতৰ ঘৰত আজিকালি গেছ জ্বলি থকা নাই, চৌকাত খৰি দি কিনে জুই ধৰি ভাত বনাই আছে। সত্য কথা এইটো। ঘৰৰ বাপেক মাকে বহুত ষ্ট্ৰাগল কৰে, কিন্তু ষ্ট্ৰাগল কৰিছে। তো ইমান ইনকাম কৰে, অলপ আচৰিত লাগে। আৰু কথা এটা মই যে আপোনালোকে কোনোবাই জানিলেও ক'বচোন, গুৱাহাটীত গৰম মানে কি ঠাণ্ডা নপৰে নেকি? ছোৱালীবিলাক মই বিশেষকৈ বেছিভাগ গ'লে খালি শ্বৰ্ট ড্ৰেছ পিন্ধি ঘূৰি ফুৰি, ঠাণ্ডাত আমি জেকেট এটা কাম নিদিয়ে, দুটা লাগে। কিন্তু এইটো কথা যুক্তি কথা হৈছে। কিন্তু শুনা, মেক্সিমাম বাহিৰৰ, এতিয়া ক'ব গ'লে গুৱাহাটীততো বাহিৰৰ ছোৱালী বেছিভাগ। আমাৰ লোকেলখিনি তেনেকুৱা নহয়। লোকেলখিনি যিখিনি ড্ৰেছত থাকে সন্তুষ্ট, ভাল লাগে, চিম্পুল ড্ৰেছত থাকে, আৰু ইমানখিনি ধৰ এটা ধুনীয়া পৰিস্থিতি থাকে। বাহিৰৰ মানে চোৱা, গুৱাহাটীৰ হাৱা পাই যোৱাৰ লগত নহয়, বহুত মানে কিছুমান ফ্লাই মুডত আহি যায়, তেনেকুৱা কিছুমান থাকে। সেইটোৱে আমিওতো গুৱাহাটীৰ কাষৰে না, বেছি দূৰ নহয়, কিন্তু আমি সেই ভাইবটো আমাৰ কিয় ফিল নহয়? সেইটো ভাইবৰ ডিফাৰেঞ্চ আছে। কিন্তু সেইটো ভাইব শুনা, আমি ল'ৰা মানুহ, আমি সপ্তাহত 3 দিন 4 দিন 5 দিন সদায় গুৱাহাটীতে অহা যোৱা হৈ থাকে।
কিন্তু এটা লয়াৰ জাগাৰ পৰা যেতিয়া গুৱাহাটীত আহি কিনে এটা পৰিস্থিতি দেখা পাইছোঁ নহয় সেই ফিল্ডটো সিহঁতৰ বেলেগ হৈছে কাৰণ আমাৰ ফিল্ডটো- ওচৰতে হয় না ফিল্ডটো তো চেঞ্জ আমি হৈ সেইটো নাহে মানে বাহিৰৰ পৰা অহাৰ লগত সিহঁতৰ কাৰণ নৰ্থ ইষ্টৰ যদি ক'ব যোৱা যায় কিন্তু গুৱাহাটীৰ এটা টপ চিটি গুৱাহাটী হৈ আছে এতিয়াতো ইণ্ডিয়াৰ মানে ক'ব গ'লে মানে নাম জানা ইণ্ডিয়াৰ ভিতৰত যে গুৱাহাটী চিটি আজিকালি যিবিলাক কনচাৰ্ট বা কিবা কিবি হৈ আছে ডেথ অফ ডেথ দিছ নট কামিং ইন গুৱাহাটী ডেথ অফ ডেথ দে আৰ কামিং ইন গোৱা আৰু মুম্বাই নাও দিছ চ' এটাই অনুৰোধ কৰিছোঁ যাতে যিবিলাকৰ পেৰেণ্টছে গুৱাহাটীত পঠিয়াইছে কলেজ হওক স্কুল হওক কিবা ইউনিভাৰ্চিটি হওক ভালকৈ এটা এইম লৈ কিনে ফাদাৰ মাদাৰে অলপ মন দিব লাগে পঢ়াত এনজয়মেণ্ট নিজৰ টকা দি আজি নহয় কালি হ'লে আইফোন ল'ব পাৰিব ফ্লেট ল'ব পাৰিব পিছৰ দিগি কিন্তু বেলেগৰ কান্ধত বন্দুক দি কিনে স্বীকাৰ কৰি আইফোন লোৱা ফ্লেট লোৱা বা হেভি ৰুম BHK লোৱা এইবিলাক স্কিপ কৰা আৰু ভালকৈ পঢ়া আৰু মাক বাপেকেতো গম পায় যে ছোৱালীজনী গুৱাহাটীত যোৱাৰ পাছত যে যিটো কামানি কৰি আছে তো অলপ কুৱেশ্যন কৰিব ছোৱালীজনীকো যে কি কৰি আছে কাৰণ পৰিৱেশ নষ্ট হৈ আছে কি কৰি আছে সিহঁতে গম পাইছে আৰু ফেমিলি মানুহে নাজানিলে কোনে জানিব কাৰণ যিখিনি পইচা খৰচা কৰে শ্বপিং কৰে মোবাইল কিনে তো নিশ্চয় ঘৰৰ মানুহে গম পাব তো এইবিলাক অলপ মন দিব আজি মাইভলি টকছৰ এইটো বিষয়লৈ আমি আলোচনা কৰিলোঁ আৰু ৰিকুৱেষ্ট কৰিছোঁ যাতে চব ছোৱালী কোৱা নাই ইমান কিছুমান আছে আৰু কাৰোবাৰ যদি গাত লাগিছে এইটো বেয়া নাপাব এইটো সত্য কথাই হয় না গাত কাৰ লাগিব যোনে কৰিছে যোনে মানে এইবিলাক হেৰি কৰিছে তাৰ গাত লাগিব যোনে ভাল গাত লগা কোনো কথাই নকৰে ইয়াতে কমেণ্টত জনাব আপোনালোকে আমাৰ কথাখিনি সঁচা নে মিছা শ্বৰ্ট টপিক আৰু কমেণ্টত জনাব সঁচা নে মিছা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অলপ যাতে সেইকেইজনী ছোৱালীয়ে যাতে পায় এই ভিডিঅ'টো শ্বেয়াৰ কৰিব সেই ছোৱালীকেইজনীয়ে আৰু সেই মাক বাপেকে যাতে পায় যিবিলাক মানে চুটি চুটি কাপোৰ পিন্ধি টিঘিল ঘিলাই গুৱাহাটীত ঘূৰি ফুৰে এই ঠাণ্ডা দিনতো শ্বৰ্ট ড্ৰেছত যাতে অলপ ডেভেলপমেণ্ট হয় আমাৰ ল'ৰা ছোৱালী যিখিনি আছে বৰ্তমান আৰু ল'ৰাকো আমাৰ ল'ৰা আছে তেনেকুৱা তাৰপিছতো আৰু এটা কথা কিন্তু গণেশগুৰি ব্ৰিজৰ তলৰ কেছটো না ৰাতি 12টা এটা ৰাতি 12টা বজাত প্ৰায় যেতিয়া মই তোমাৰ এয়া পটন বজাৰ ফেমিলিৰ মাজতে আনিব গৈছিলোঁ প্ৰায় ছোৱালী লগ পাওঁ সেইখিনিতো ক'ব গ'লে লোকেল ছোৱালী তেনেকুৱা ৰাতি 12টা এটা বজাত ৰখি নাথাকে লোকেল ছোৱালী নাথাকে য'ৰে হওক এইটো আমি ক'বলগীয়া নাজানো তো মায়াবিনী টক্সৰ দৰ্শকক মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি যিটো ভিডিঅ' বনালোঁ এই ভিডিঅ'ত যিখিনি আমি কথা ক'লোঁ এইখিনি জাষ্ট আমি যিখিনি অহা যোৱা কৰি গুৱাহাটীত আমি দেখিছোঁ তাৰ ওপৰত হেৰি কৰি আমি এই টপিকখিনি কৈছোঁ কিন্তু আমি ডাইৰেক্টলি কোনো পাৰ্টিকুলাৰ মানুহক আমি টাৰ্গেট কৰি কোৱা নাই আৰু আমাৰ তাত ডাইৰেক্টলি কোনো এনেকুৱা প্ৰুফ নাই যিখিনি হয় যিখিনি চলি আছে যিখিনি দেখিছোঁ সেইখিনি কৈছোঁ আৰু আপোনালোকে ভিডিঅ'টো চালে আপোনালোকে গম পাব যে এনেকুৱা পায় আৰু যিখিনি আমাৰ কথাত একচেপ্ট কৰিছে তেখেতে আমাৰ কমেণ্টত জনাব আমি কথাখিনি সত্য কৈছোঁ নে অযুক্তি কথা কৈছোঁ কমেণ্টত জনাব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব আৰু আপোনালোকৰ লাইক শ্বেয়াৰ কমেণ্ট পালে আমি পজিটিভ যদি ফিল কৰোঁ তেনেহ'লে আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ আগত আনি থাকিব পাৰিম আমি চব কমেণ্ট শ্বেয়াৰ কৰিব